হেল্ল' বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মই আন এটা ভিডিঅ'লৈ। আৰু আপোনালোকে চাই আছে অনুৰণ গগৈ ব্লগছ। যিহেতু আপোনালোকে ভাবিব পায় যে বহুত দিনৰ মূৰত এটা ব্লগ দিবলৈ লৈছোঁ, মানে আজি ব্লগটো বনাম বুলি ভবা নাছিলোঁ। মানে আমাৰ ইয়াত বিহু মৰা হয় ন প্ৰতি বছৰে, মাহঁতে জেং বিহু মাৰে। তাকেই মানে আপোনালোকে মই যিটো প্ৰথম ব্লগ দিছিলোঁ, ফাৰ্ষ্ট দিছিলোঁ, তেতিয়া মানে সেই ব্লগ এটা আৰম্ভ কৰিছিলোঁ। সেই ব্লগটো মানে আপোনালোকে যদি নাই চোৱাটো মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকক যদি চাব পাৰে। আৰু প্ৰতি বছৰে আমি বিহু প্ৰীতিভোজ এটা খাওঁ। তাকে আজি কেনেকৈনো আমাৰ যুঁজা হৈছে মানে ডেইলি ব্লগছৰ টাইপত চাওঁচোন বলক কি হয়গৈ। আৰু এসপ্তাহত আপোনালোকে চাওঁ কিমান কণ্টেণ্ট পাওঁ। যদি পাওঁ আপোনালোকক দেখাই দিম। খানাটো হ'ব মানে আমাৰ ঘৰতে অলপ কাম চলিছে, কেনেকুৱা হৈছে বলক। ৰুম বনাইছে, তাকে চাওঁগৈচোন বলক। কাম চলিছেগৈ আৰু আধা আধি হৈছেগৈ। সেইটো যেতিয়া কেনেকুৱা হয়গৈ আপোনালোকে চব দেখাই পাব। যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো পটককৈ ছাবস্ক্ৰাইব কৰি লওক আৰু লাইক এটা দি দিব ভিডিঅ'টো যদি ভাল পাইছে। পাৰি কিবা নহৰু আনিবলৈ দিছে, তাকে লৈ আহোঁগৈ ব'লকচোন যাওঁ। একেবাৰে ৰাতিহে লগ পাইছোঁ, মানে সেইখন সময় কৰা নহ'ল। ইয়াত খানাও সেনেকৈ হ'ল, আপোনালোকে দেখিছেই নহয়। এতিয়া আমি খানাটো খাব লৈছোঁ। চাওঁচোন আৰু কেনেকৈ এইটো এইৰপৰা খানা দেখিছে নহয়, এনেকৈ খাবলৈ লৈছোঁ। এয়া দিয়ক আলু নিদিব অ' তোমালোকে কি দিছে? কি দিছে কৈ দিয়ক, কৈ এবাৰ। মাছ দিছে মোক দিলে আপুনি, আকৌ নালাগে দিব। আকৌ এবাৰ দিয়ে নি? নহ'লে নালাগে। অঁ এইপিনে এনেকৈ খাইছে, আমাৰ দাদাও আছে এইপিনে দেখিছে। আমাৰ ভাইকন দা সেই পাপৰ দেখিছে নহয়, ধুনীয়াকৈ ৰান্ধিছে দেই। মই খালোঁ, আপোনালোকে গম পালেই। সেনেকৈ হৈ গ'ল। তেনেহ'লে এতিয়া ভিডিঅ'টো আপোনালোকে চালে, এতিয়া কেনেকুৱা পালেনো এতিয়া কমেণ্টত আপোনালোকে কৈ দিব। আৰু নতুন ভিডিঅ' বা ব্লগ যিবোৰ দিওঁ অতি সোনকালে পাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো। আৰু এতিয়া ভিডিঅ'টো অলপ এডিটিংটো কৰি পিনে আপোনালোকক এতিয়া দি দিম। তেনেহ'লে আজিলৈ বাই বাই।